স্বাগতম জনাইছোঁ আৰু দিবলৈ লৈছোঁ এক ব্ৰেকিং নিউজ। শুনাবলৈ লৈছোঁ তাৰকা পত্নীৰ পৰকীয়া প্ৰেমৰ আখ্যান, নতুবা জনপ্ৰিয় নেতাৰ চহৰৰ 5 ষ্টাৰ হোটেলৰ বাতানুকুল কোঠাত সুন্দৰী যুৱতীৰে গোপন অভিসাৰ। আমাৰ হাতত আহি পৰিছে সেই এক্সক্লুজিভ ভিডিঅ'। আমি দেখুৱাম সকলোতকৈ আগত এই ব্ৰেকিং নিউজ। এনেদৰেই এটাৰ পাছত এটাকৈ আহি থাকে ব্ৰেকিং নিউজ। বাঢ়ি যায় ইউটিউব, ফেচবুকৰ ভিউজ। জনসাধাৰণে লাভ কৰে প্ৰতিপল প্ৰতি মুহূৰ্ততে এনে শ শ ব্ৰেকিং নিউজ। নিউজ অৰ্থাৎ খবৰ। দেশ বিদেশৰ খবৰৰ বাবে ৰৈ থাকে সহস্ৰজন আগ্ৰহেৰে, তেতিয়াৰ পৰা এতিয়ালৈকে। এতিয়া খবৰক গৰম কৰাৰ যুঁজত মগ্ন প্ৰতিটো সংবাদ মাধ্যম। জন্ম লৈছে চুবুৰীয়ে চুবুৰীয়ে সংবাদকৰ্মী। মাথো কোনোবাখিনিত পাছ পৰি ৰৈছে সাধাৰণ জনতাৰ দুখৰ সঁচা কাহিনী, দুৰ্দশাৰ জীয়া বাস্তৱ ছবি। আজিৰ তাৰিখত যিমানেই খবৰবোৰ গৰম হ'ব, সিমানেই চৰ্চিত হৈ লাভ কৰিব সমাদৰ। ষ্টুডিঅ'ত নিউজ ৰিডাৰৰ চিঞৰ, আৱহ সংগীতৰ পয়োভৰ, মুঠতে চৌপাশে আজি প্ৰতিযোগিতা, ইটোৰ পিছত সিটো ব্ৰেকিং নিউজৰ। পাছে এইবোৰৰ আতিশায্যই ভাৰাক্ৰান্ত কৰা জনতাৰ মনৰ খবৰবোৰ কাহানিও গৰম খবৰ নহয়গৈ, নহয় ব্ৰেকিং নিউজ। আজি হাজাৰ নিউজ চেনেলৰ সক্ৰিয় কেমেৰা প্ৰতিনিয়ত দৌৰি ফুৰিছে গাঁও, ভূমি, চহৰ, নগৰ, পথাৰ, বজাৰ, সকলোতে কেৱল এই ব্ৰেকিং নিউজৰ সন্ধানতে। একো বাদ পৰি নৰয়। কাৰ লগত কাৰ অবৈধ সম্পৰ্ক, পৰকীয়া প্ৰেম, অবৈধ অভিসাৰ, নতুবা নেতা পালি নেতাৰ গৰম গৰম গোপন খবৰ, বোকাচুতীয়াৰ খবৰ, জঘন্য কাৰবাৰৰ খবৰ, ভূতৰ খবৰ, বাবা ফকীৰৰ তন্ত্ৰ মন্ত্ৰৰ খবৰ, মুঠতে খবৰৰ আঁৰৰ প্ৰতিটো খবৰ সত্য, শুদ্ধ, নিৰ্ভেজাল ৰূপত দিবলৈ সদা প্ৰস্তুত। আমিতো আছোৱেই চাবলৈ, অন্ধ বোবা নিমাত হৈ নিউজৰ ভিউজ বঢ়াবলৈ। আগতে কাকতখন বা টিভি, ৰেডিঅ'ৰ সেই নিৰ্দিষ্ট বাতৰি বহু ব্ৰেকিং নিউজৰ সমাহাৰ আছিল। এটা অঞ্চলত কেৱল 2-এজনেহে খবৰ দিয়াৰ কাম কৰিছিল। তেতিয়াও সদা জাগ্ৰত আছিল গণতন্ত্ৰৰ প্ৰহৰী, ডাকত পঠাইছিল হাতে লিখি। তেতিয়া পুৱাৰ কাকতখন পাওঁতে ক'ৰবাত যদি দুপৰীয়া হৈছিল, ক'ৰবাত সন্ধিয়ালৈহে পাইছিল। গাঁওখনত হয়তো এখন বা দুখনহে লৈছিল। এজনে পঢ়ি গৈছিল, আন সকলোৱে দেশৰ দহৰ বাতৰিবোৰ পাইছিল। পুৱা গধূলি দূৰদৰ্শনৰ নতুবা ৰেডিঅ'ৰ বাতৰিটো বৰ আগ্ৰহেৰে শুনিছিল। অৱশ্যে সেয়া আজিৰ দৰে কাণতাল মৰা চিঞৰ বাখৰ উত্তেজনাপূৰ্ণ তপত খবৰ নাছিল। অথচ ৰাইজৰ বাবে প্ৰতিটো খবৰেই কিন্তু বহুত ডাঙৰ খবৰ আছিল। এক কথাত প্ৰতিটো খবৰেই ৰাইজৰ বাবে যেন একোটা বিগ ব্ৰেকিং নিউজেই আছিল। ৰৈ থাকিছিল পুৱা 9 বজালৈ আৰু গধূলি 7 বজালৈ, নতুবা হেঁপাহৰ বাতৰি কাকতখনলৈ। এতিয়া মুহূৰ্তৰ খবৰ মুহূৰ্তত পায়, হাতৰ টিপতে আহে হাজাৰ ভিন্ন ধৰ্মী, ভিন্ন মছলাৰে ভৰপূৰ, ভিন্ন সোৱাদৰ ব্ৰেকিং নিউজ। TRP আৰু ভিউজ বঢ়োৱাৰ নিগনি দৌৰত হেৰাই যাবলৈ লৈছে বহু গুৰুত্বপূৰ্ণ নিউজ, যিবোৰৰ অপেক্ষাত থাকোঁ আপুনি, মই, আমি সকলো। কিন্তু সেইবোৰৰ নাহে কোনো TRP, নাবাঢ়ে সামান্যতম ভিউজ। সেইবাবে সেইবোৰ নহয় ব্ৰেকিং নিউজ।